তো হেল্ল' নমস্কাৰ কুমৰক চুদুং কুলুম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো প্ৰথমতে এটা প্ৰশ্ন মোক যোৱাকালিৰ পৰা কিছুমানে সুধি আছিল মানে যোৱাকালি আমাৰ ইয়াতে এটা ডাঙৰ পৰাগ আছিলে আমাৰ গাঁৱৰ নহয় বেলেগ এখন গাঁৱৰ আছিলে তাতে মই গৈছোঁ তাতে মাজুলী লগতে ডিব্ৰুগড়ৰ কিছুমান আলহী আহিছে তেওঁলোকে মোৰ ভিডিঅ' চাই তো তেওঁলোকে মোক মোৰ নামটো সুধিছে মানে মই ভিডিঅ'ত ইমান নামটো কোৱা নাইতো মোৰ নামটো হৈছে অম্লানজ্যোতি য়েইন মই এজন মিচিং ল'ৰা হয় বহুতে সুধি থাকে তুমি দেউৰীনে বড়ো বুলি কৈ থাকে তো মই মিচিং ল'ৰা হয় তো আহিছোঁ মেইন টপিকলৈ যোনটো আপোনালোকে টপিকটো স্থানীয়টো চাই পিনে আহিছে বহুতে মোক ইয়াৰ ওপৰত প্ৰশ্ন কৰি আছিলে যে দাদা অসম পুলিচ কামাণ্ডো বেটেলিয়ন নতুন ভেকেঞ্চি আহিব নেকি যোনটো বাজেট দাখিল কৰা হৈছিলে তাতে অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ বিষয়ে কিবা কৈছিলে নেকি বুলি মোক সুধি আছে তো এই ভিডিঅ'তে সকলো জনাব চেষ্টা কৰিম তো প্ৰথমতে আহিছোঁ যেন কাকো মই ডিম'টিভেট কৰিব চেষ্টা কৰা নাই সম্পূৰ্ণকৈ চাব তাৰপিছতে কিবা যদি কমেণ্ট কৰিব আছে কমেণ্ট কৰিব এতিয়া আহিছোঁ মেইন টপিকলৈ যোনটো আপোনালোকে মোক প্ৰশ্ন কৰি আছে প্ৰথমে আহিছোঁ যেন এইকেইদিন এটা প্ৰশ্ন মোক কৰিছে দাদা এইকেইদিন ভিডিঅ' দিয়া নাই কেলৈ বুলি মোক কৈ আছে তো ভিডিঅ'নো কি দিম কাৰণ নতুন আপডেট একো অহা নাই এইটো কাৰণে মই এনে ভিডিঅ'টো দিব চেষ্টা কৰা নাই এইটো কাৰণে ভিডিঅ' দিয়া নাই আৰু আজি যোনটো মই ভিডিঅ'টো আনিছোঁ এইটো মোক বাৰে সুধি আছে এইটো কাৰণে মই দিছোঁ নহ'লেতো মই ভিডিঅ'টো নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু দিছোঁ আৰু মেইন টপিক হৈছে যেন কামাণ্ডো বেটেলিয়ন আহিব নেকি যোনটো বাজেট দাখিল কৰা হৈছিলে অসম চৰকাৰৰ আণ্ডাৰত এইটো তাত কামাণ্ডোৰ বিষয়ে কিবা কৈছিল নেকি বুলি সুধিছে তো তাতে কামাণ্ডোৰ বিষয়ে একো সোধা নাই যোনটো বাজেট দাখিল কৰা হৈছিলে তাতে অকল দাখিল কৰা হৈছে যে ক'ত কিমান টকা খৰচা হ'ব লগতে কিছুমান এনেকুৱা অসম পুলিচৰ কথা কৈছে যেন কিছুমানক ঘৰ দিয়া কথা কৈছে আৰু লগতে ফৰেষ্টৰ কিন্তু প্ৰায় 3000 নতুন ভেকেঞ্চি আহিব বুলি কৈছে তাতে কি ভেকেঞ্চি থাকিব এইটো ক'ব পৰা নাই FEF লগতে ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গেট 1 এইবিলাক আহিব পাৰে কিন্তু কি আহিব বৰ্তমানলৈকে এইটো কনফাৰ্মলি ক'ব পৰা নাই যোনটো বাজেট দাখিল কৰা হৈছিল তাতে কৈছিলে যেন প্ৰায় 3000 এনেকৈ ফৰেষ্টৰ ভেকেঞ্চি আহিব বুলি কৈছে আৰু এইকেইদিন হয়তো বহুতে ৰানিং কৰা নাই কাৰণ জুন জুলাই হ'ব বুলি কোৱাৰ কাৰণে বহুতে ৰানিংটো কৰা এৰি দিছে কিন্তু আমাৰ ইয়াৰ এৰিছে কিন্তু মই আজিৰ পৰা প্ৰায় মই 3-4 দিন আগতে মই গোলাঘাটত থাকিছিলোঁ প্ৰায় 4 দিন থাকিছোঁ তাতে বহুখিনি কেণ্ডিডেট মই চাইছোঁ যেন তেওঁলোকে এতিয়াও ৰানিং কৰি আছে সেইটো কাৰণে সকলোৱে এতিয়াও ৰানিং কৰিও থাকিব লাগিব মই ৰানিং কৰি আছোঁ কিন্তু আগৰ নিচিনাকৈ একদম ক্লিয়াৰলি কৰা নাই নৰ্মেলি কৰি আছোঁ একো টাইমিং চোৱা নাই জাষ্ট মানে গাটো গৰম কৰিবৰ কাৰণে ৰানিং কৰি আছোঁ লগতে এটা প্ৰশ্ন হয়তো আপোনালোকে মন কৰে যেন যিকোনো বস্তু এটা এক্সপায়াৰ ডেট থাকে এনেকৈ আমাৰ মানুহৰ এটা এক্সপায়াৰ ডেট থাকে সকলোৱে এটা বয়সত ৰানিং কৰাটো অসম্ভৱ নহয়গৈ এতিয়া বহুতৰ হয়তো লাষ্ট হয় বহুতৰ কিবা হ'ব বস্তুৰ এক্সপায়াৰ ডেট থাকে কিন্তু মানুহৰো এক্সপায়াৰ থাকে কিন্তু বস্তু লিখা থাকে কিন্তু মানুহৰ এক্সপায়াৰ ডেটটো দেখা নাযায় এইটো কাৰণে সময় থাকোঁতে ৰানিং কৰক সময় থাকোঁতে পঢ়া শুনা কৰক কাৰণ জুন জুলাই মাহত যদি ইণ্টাৰভিউ হয় তেতিয়া আপোনালোকে হয়তো ভালকৈ গম পায় যেন বৰষুণ হ'ব এইটো কাৰণে কম্পিটিশ্যন লেভেলটো বেছি হ'ব আৰু এই যোনটো আহিবলগীয়া ভেকেঞ্চি প্ৰায় 5% যাৰ চাকৰি নাথাকিব তেওঁলোকক এক্সট্ৰাকৈ নম্বৰ দিয়া হ'ব লগতে আপোনালোকৰ যোনটো অগ্নিবীৰসকলৰ কাৰণে 10% এবাৰ ৰিজাৰ্ভেশ্যন থাকিব যোনটো অগ্নিবীৰৰ পৰা ঘূৰি আহিবগৈ তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ ভেকেঞ্চি থাকিব এইটো কাৰণে এইবাৰ কম্পিটিশ্যন লেভেলটো বেছি হ'ব এইটো কাৰণে কষ্টও বেছিকৈ লাগিব আৰু এইবাৰ হয়তো আপোনালোকে ভালকৈ মন কৰিছে ভেকেঞ্চি যোনটো ABUB ভেকেঞ্চি বেছি নহয় প্ৰায় 3000 বুলি কৈছে কিন্তু 3000তো ST কাৰণে বেলেগ আছে OBC কাৰণে বেলেগ আছে এইটো বেলেগ আছে এইটো কাৰণে কম্পিটিশ্যন লেভেলটো হাই হ'ব আৰু এইবাৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আৰু যোনটো কামাণ্ডো কৈছে কামাণ্ডোটো ভেকেঞ্চি আহিব নি তো মোৰ মতে কামাণ্ডো ভেকেঞ্চিটো অহাটো চান্সটো বহুত কম আছে মই আপোনালোকক ডিম'টিভেট কৰিবৰ কাৰণে কোৱা নাই কিন্তু চিধা কৈছোঁ যে কামাণ্ডো ভেকেঞ্চি অহা চান্সটো অলপ কম এইবাৰো মানে যোনটো আহিবলগীয়া ভেকেঞ্চিত মোৰ মতে কামাণ্ডো ভেকেঞ্চিটো নাহে অহা বছৰ আহিব নাহে এইটো আমি অহা বছৰ গম পাম কিন্তু আহিবলগীয়া যোনটো ভেকেঞ্চিসমূহত কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চিটো মোৰ মতে নাহিব আৰু যোনটো এতিয়া 164টা ভেকেঞ্চি হ'ব তাতে আপোনালোকৰ কাট অফ মাৰ্কটো বহুত হাই গুচি যাব কাৰণ ভেকেঞ্চি বহুত কম আৰু কেণ্ডিডেট বেছি আপোনালোকে হয়তো ভালকৈ গম পায় বহুত কেণ্ডিডেট আছে আমাৰ অসমৰ দিবলগীয়া এতিয়া বৰ্তমান 164ৰ কাৰণে কমচে কম নাই ক'লোঁ 1 লাখ ওচৰা-ওচৰি কেণ্ডিডেটে এপ্লাই কৰিছে এতিয়া যোনটো অগ্নিবীৰৰ কাৰণে এপ্লাই বৰ্তমান চলি আছে আপোনালোকে এপ্লাই কৰি লওক লগতে যোনে বৰ্তমানলৈকে এক্সন চাৰ্টিফিকেটটো আপোনালোকে অনলাইন আপডেট কৰা নাই সোনকালে গৈ পিনি আপডেট কৰক নহ'লে আপোনালোকৰ কাৰণে বহুত অসুবিধা হ'ব এইটো হৈছে লাষ্ট ডেট 29 তাৰিখে আজি হয়তো আপোনালোকে মনত কিবা পালে যেন কামাণ্ডো বেটেলিয়ন ভেকেঞ্চি আহিবনে মোৰ মতে ভেকেঞ্চি নাই আৰু যোনটো বাজেটত তাত কামাণ্ডোৰ বিষয়ে একো নক'লে অকল যোনটো নতুনকৈ প্ৰায় 3000 ভেকেঞ্চিৰ কথা কৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো মই এটা নেক্সট এটা ভিডিঅ' আনিম যদি লাগে অলৰেডি বহুতে ইয়াৰ ওপৰত ভিডিঅ' দিলে এইটো কাৰণে মই ভিডিঅ'টো দিয়া নাই ৰিপিট নকৰোঁ বুলি আৰু এইটো কাৰণে কামাণ্ডো বেটেলিয়ন ভেকেঞ্চিটো মোৰ মতে এইবাৰ নাহিব অহা বছৰ আহিব পাৰে কিন্তু এই বছৰ মোৰ মতে নাহিব পাৰে তো এইটো আছিলে এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকক ক'লোঁ